এই যে মই হাতত বাল্টি লৈ নদীৰ পাৰলৈ গৈ আছোঁ, আপোনালোকে চাগে ভাবিছে মই কি কাৰণে হাতত বাল্টি লৈ নদীৰ পাৰলৈ গৈ আছোঁ। এয়া হৈছে আমাৰ নিচিনা মানুহৰ দৈনন্দিন জীৱনৰ কৰ্মৰ কিছু অংশ। যিহেতু ঘৰৰ পৰা বাহিৰত আছোঁ, হাবিৰ মাজত কৃষিকৰ্মৰ মাজত ব্যস্ত হৈ আছোঁ, আৰু এই কৃষিকৰ্মৰ মাজতে কিছুমান কাম এনেদৰে ৰৈ যায় যিবিলাক কাম সময় উলিয়াই কৰিব লগা হয়। বতৰ একেবাৰে বেয়া আছিল, সেইবাবে এইকেইদিন কাপোৰ কানিকেইটা একেবাৰে লেতেৰা হৈ আছিল, আৰু লেতেৰা হৈ থকা কাপোৰকেইটা ৰাতিপুৱাই সোনকালে শুই উঠি চাৰ্ফত ডুবাই ৰাখিছিলোঁ, আৰু এতিয়া সেইকেইটা যিহেতু ৰ'দ ওলাইছে, ৰ'দ ওলোৱাৰ বাবে সোনকালে ধুই ৰ'দত মেলি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আজি ৰ'দটো অলপ টানকৈ ওলাইছে, আৰু সেইবাবে গৰমো যথেষ্ট পৰিছে, আৰু কাপোৰখিনি ধুই লাহেকৈ অলপ জিৰাওঁ বুলি নাওখনতে বহিলোঁ। নাওখনত বহি নদীখনৰ ফালে চাই ৰ'লোঁ। এই যে নদীখনৰ পানীখিনি দেখিছে, নদীখনৰ পানীখিনি দেখি মোৰ মনলৈ এটা কথাই বাৰে বাৰে আহিছে, যেনেকৈ ধীৰে ধীৰে এই নদীৰ পানীখিনি বৈ গৈ আছে, আৰু এনেদৰে বৈ গৈ এদিন নহয় এদিন সিহঁতে নিজৰ লক্ষ্যস্থানত উপনীত হ'বগৈ, আৰু ঠিক তেনেকৈ আমিও এনেদৰে কৃষিকৰ্মত ব্যস্ত হৈ আছোঁ, আৰু ভাবিছোঁ এদিন নহয় এদিন নিজৰ লক্ষ্যত উপনীত হ'ম, সফল হ'ম, আৰু সেই আশা ৰাখিয়ে মনতে আমি এনেদৰে কৃষিকৰ্ম কৰি গৈ আছোঁ, আৰু ভাবিছোঁ এদিন নহয় এদিন লক্ষ্যত উপনীত হ'মেই। যিহেতু নদীৰ পাৰত বহি থাকিলে নহ'ব, বতৰ ভাল কৰিছে, আৰু বহুকেইটা কাম এতিয়াও বাকী আছে, সেয়ে সোনকালে খৰধৰকৈ ওপৰলৈ আহি কাপোৰকেইটা ৰ'দত মেলি দিলোঁ। এতিয়া কাপোৰ মেলা হৈ গ'ল, আৰু বাকী ৰোৱা কেইটামান কাম কৰি পুনৰ কামত লাগিম। এইখনেই হৈছে আমি থকা ঘৰটোৰ একমাত্ৰ বিচনাখন। এইখন বিচনাতে আমি ৰাতিটো কটাওঁ, আৰু শুই উঠাৰ পিছত কাপোৰবিলাক এনেদৰে সিঁচৰিত হৈ পৰি আছে, যিহেতু কাপোৰ জাপিবলৈ সময় পোৱা নাই, সেইবাবে কাপোৰকেইটাও ভালদৰে জাপি ল'লোঁ। এয়া হৈছে আমাৰ একমাত্ৰ জুইশালখন, আৰু এইফালে আমি থকাৰ ঘৰটোৰ বিচনাখন আছে। এইফালে নদীৰ ইপাৰ হয় কাৰণে কাৰেণ্টৰ কোনো ব্যৱস্থা নাই, সেয়ে আমি এই ছ'লাৰ লাইটকেইটাকে ৰাতি ব্যৱহাৰ কৰোঁ, আৰু যিহেতু নদীৰ পানী খাওঁ সেইবাবে ফিল্টাৰৰ ব্যৱস্থা কৰি লৈছোঁ, আৰু এই ফিল্টাৰটোতে আমি পানী ফিল্টাৰ কৰি খোৱা উপযোগী কৰোঁ। আমি বাৰীত সাধাৰণভাৱে থকাৰ ব্যৱস্থা কৰি লৈছোঁ, আৰু দিনৰ পিছত দিন এনেকৈয়ে পাৰ কৰিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।